এইবাৰ kkhsouৰ যোনখিনি ল'ৰা ছোৱালী এডমিশ্যন লৈছে তো তেহেঁতৰ যোনখিনি এছাইনমেণ্ট হয় এছাইনমেণ্টখিনি ডাউনলোড কৰিব কেনেকৈ পাৰি মই ষ্টেপ ৱাইজ দেখাই দিম আপোনালোকে চাই ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলিব, ব্ৰাউজাৰটো খোলাৰ পাছত আপোনালোকে ইয়াত লিখিব kkhsou লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকৰ ৱেবছাইটটো খোল খাব, ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিহেতু আপোনালোকে মোবাইলত কৰিব, মই মোবাইলত দেখাই দিছোঁ আপোনালোকক। তো ৱেবছাইটটো খোল খাওক। ৱেবছাইটটো খোল খোৱাৰ পিছত আপোনালোকে তলত এইটো ডেস্কটপ মোড কৰি ল'ব। আপোনালোকে যিকোনো মোবাইলত আপোনালোকে ডেস্কটপ মোড কৰিবলৈ অপশ্যন পাব। ডেস্কটপ মোড কৰি ল'ব। কৰাৰ পাছত তলত আহিব আপোনালোকে। তলত অহাৰ পিছত আপোনালোকে ইয়াত এছাইনমেণ্ট বুলি অপশ্যন এটা পাব। যোনটো ৱেবছাইটটো এনেকৈ খোল খাব, খোল খোৱাৰ পিছত একেবাৰে তলত পাব তো এছাইনমেণ্ট বুলি। এইটো এছাইনমেণ্টত ক্লিক কৰিলে, ক্লিক কৰাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপ আহিব। যোনখিনি নেপৰ আণ্ডাৰত ছিজন জুলাই 2023-24 আছে সেইখিনি এনেকৈ ওলালে। ওলোৱাৰ পাছত আপোনালোকে ইয়াত চেক হিয়াৰত ক্লিক কৰি দিব। চেক হিয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নতুন এখন পেজ ৰিলোড হ'ব। তো ৰিলোড হোৱালৈকে আমি ৰখিছোঁ। এইখিনি গাইডলাইনখিনি ওলালে, গাইডলাইনখিনি আপোনালোকে পঢ়ি ল'ব। আৰু ইয়াত আপোনালোকে অপশ্যন এটা পাব ডাউনলোড ৰিচিপ্ট। এই ডাউনলোড ৰিচিপ্টটো ডাউনলোড কৰি ল'ব। আপোনালোকৰ যেতিয়া এছাইনমেণ্টখন দিবলৈ আহিব, ছাবমিট কৰিব আপোনালোকে কলেজত, তো তেতিয়া সেইখন ৰিচিপ্টখন দৰকাৰ হ'ব। এই ইয়াতো অপশ্যনটো পাব ডাউনলোড ৰিচিপ্ট বুলি, মই মাৰ্ক কৰি দিছোঁ আপোনালোকক। এই লাইনটো পঢ়ি লৈ লাষ্টত ডাউনলোড ৰিচিপ্ট বুলি ওলাব। তো আপোনালোকে এইটো বক্সটোত ক্লিক কৰিব, জুম কৰি ল'ব দৰকাৰ হ'লে। তাৰপিছত ক্লিক ষ্টাৰ্টত ক্লিক কৰিব। তাৰপিছত অপশ্যন এটা পাব, তাৰপিছত পেজটো ওলাব এনেকৈ। ওলোৱাৰ পিছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে বেচেলৰ অফ আৰ্টছ বুলি ওলাইছে এইটো ডিগ্ৰী ছিজনত। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ছাবজেক্টকেইটা দিবলৈ আহিব। আপোনালোকৰ যোনখন এডমিশ্যন ৰিচিপ্ট লৈছিলে তাত চাব আপোনালোকৰ ছাবজেক্টকেইটা মেজৰ কি আছিলে। ধৰি লওক এখেতৰ আছিলে হিষ্ট্ৰী। ইয়াত ডাউনলোড কিনাৰ এছাইনমেণ্ট আহিয়ে যাব। তাৰপিছত আপোনালোকৰ ধৰি লওক এখেতৰ ইংলিছ আছিলে, তাৰপিছত এখেতৰ এডুকেশ্যন, তাৰপিছত জেনেৰেল ইংলিছ, সেইটো আহিয়ে যাব। এটা ছিংগুল ছাবজেক্ট, এইকেইটা ছিংগুল ছাবজেক্ট, এই লাষ্টৰটো দুটা ছাবজেক্ট। তো এইখিনি কৰিলে আৰু ছাইডত আপোনালোকৰ ডাউনলোড এছাইনমেণ্ট বুলি অপশ্যন পাব। ডাউনলোড এছাইনমেণ্ট পালে ইয়াত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিব।